তো বন্ধুসকল আপোনালোকে শিৱৰাত্ৰি গ'লে নাই শিৱৰাত্ৰি যোৱা 10 দিন হৈ গ'ল কিন্তু আমাৰ দাদাই শিৱৰাত্ৰিতে ভাং খোৱা এতিয়ালৈকে হাঁহি ৰখাব পৰা নাই গম পাইছেনে কি কৈছোঁ শিৱৰাত্ৰিতে ভাং খোৱা কিন্তু এতিয়ালৈকে হাঁহি ৰখাবই পৰা নাই হাঁহিয়ে আছে এতিয়ালৈকে আপোনালোকে চাব বিচাৰে নেকি দাদাজন কোনজন যোনজন দাদা এতিয়ালৈকে হাঁহি ৰখাব পৰা নাই চাব বিচাৰে চাওক ও লালু বাবা তুমি ত্রিভুবনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কইলা সৰ্বতী হে ভাংখাই ফুলা সন্তে সুফুলা দতা ধাৰি বলিয়া এইজনেই সেইজন দাদা যি শিৱৰাত্ৰিতে ভাং খোৱা এতিয়ালৈকে হাঁহি ৰখাব পৰা নাইকিয়া বোলে বেছি হাঁহি থকা মানুহক বোলে চেলেব বুলি কয় এতিয়া হয়নে নহয় কথাটো নাজানো আমি কিন্তু দাদাক এইটো কথা কওঁ যে দাদাই তুমি ইমান ডাঙৰ মুখখন নেমেলিবা মুখত ভেনামাখি সোমাব তুমি যিখন মুখ মেলিছা সেই মুখখনত প্ৰায় 10-15টা ভেনামাখি একেলগে সোমাই যাব কেলা কোনোবাই টেঙা চেঙা খুৱাই দিওঁ সেইটো নহ'লে কেলা হাঁহিয়ে থাকিব আৰু গোটেই আৰু হাঁহিয়ে থাকিব গম পাইছনে আৰু টেঙা চেঙা খোৱা জল্দি টেঙা চেঙা খুৱাই দে লগত যোনকেইটা আছে টেঙা চেঙা খুৱাই দে জল্দি গম পাইছা নাই তো বন্ধুসকল এইটো টপিক এইখিনিতে সমাপ্ত মাৰিছোঁ ঠিক আছে তো আমি এতিয়া নেক্সট এটা টপিকলৈ আহিম তাৰ আগতে ক'ব বিচাৰোঁ যে যদি আপোনালোকে যদি মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব ঠিক আছে তেতিয়া মানে মাজে মাজে লগ পাই থাকিব আৰু আপুনি মোক লগ পাই থাকিব মই আপোনাক লগ পাই থাকিম হয় নেকি তো বন্ধুসকল নেক্সট টপিকটো হৈছে ঋতুৰাজ মাই হাৰ্ট দীপাংকৰ মাই জান और ओखिम হৈছে মেৰা ইয়ে समझ गया ইয়ে তো বন্ধুসকল এইটো মই কোৱা কথা নহয় এই কথাটো কৈছে হেদে ঋতুৰাজ ঋতুৰাজ মাই লাইফ লাইন দীপাংকৰ মাই হাৰ্ট অংকুৰ মাই কলিজা আৰু অসীম মই এইটো কথা ক'ব বিচাৰোঁ যে এটাতকৈ বেছি বয়ফ্ৰেণ্ড থকা ছোৱালীবোৰক কি বুলি কয় জানা বয়ফ্ৰেণ্ড বুলি নকয়তো কাষ্টমাৰ বুলি কয় কাষ্টমাৰ ঠিক আছে আৰু শুনা ছোৱালী মানুহ হৈ থাকিব বিচাৰিবা তো ভণ্টিৰ লগত ইমানেই কাষ্টমাৰ আছে কি ভণ্টিয়াৰ নামেই পাহৰি গৈছে গম পাইছে নে ভণ্টি ইমানেই কাষ্টমাৰ আছে ভণ্টিয়াৰ নামেই পাহৰি গৈছে আৰে কি মই কি মাহীমাকৰ পুতে মোৰ নামটো ল আৰে ভাই ময়োতো তোৰে কাষ্টমাৰ হয় ন মোৰ নাম ৰাজদীপ বৰা আৰু আকৌ নামটো ল মোৰ নামটো কিয় পাহৰি গৈছে निकल लौड़े पहली फुर्सत में চোৱা ভণ্টি ছোৱালী মানুহ হয় এজনী ভাল ছোৱালী মানুহৰ হিচাপে থাকিব বিচাৰা ঠিক আছে তো মামাই স্কুটি দিছে ভালকে স্কুলত পঢ়িব লাগে স্কুল গৈছা তোমালোকে এইবোৰ কৰিবলৈ মাই লাইফ লাইন দীপাংকৰ মাই হাৰ্ট অংকুৰ মাই কলিজা বয়ফ্ৰেণ্ড হিচাপ কৰি ফুৰিছা তো এইবোৰ নাই মামাই স্কুটি দিছে ভালকে পঢ়া তেতিয়াহে স্কুটি পাবা তো চোৱা ভণ্টি পঢ়াটো হৈছে মেইন ঠিক আছে তো পঢ়া আগত বয়ফ্ৰেণ্ডৰ হিচাপ পাছত তোমালোকৰ ঘৰৰ পৰা মা দেউতাই বয়ফ্ৰেণ্ডৰ হিচাপ কৰিবলৈ পঠোৱা নাই স্কুলত পঢ়াইছে কেৱল পঢ়িবৰ কাৰণে তোমালোকৰ ফিউচাৰটোৰ কাৰণে ঠিক আছে তো বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু প্লিজ ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ঠিক আছে তো নেক্সট লগ পাম এটা ধামাকা ভিডিঅ'ৰ সৈতে তো আজিলৈ ইমানেই বাই ৰ'ব কথাটো ক'বলৈ থাকি গৈছে তো বন্ধুসকল এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে আছিলে কোনেও যাতে গাত পাতি নলয় চিৰিয়াছলি নলয় আৰু এতিয়া ময়ো যাওঁ টাইম ৰাতি বহুত হৈ গ'ল 12টা 2টা বাজিলে তো মই যাওঁ ভাত খাই শুব লাগে তো টাটা বাই বাই জয় অসম নেক্সট